নিৰ্বাচনৰ ৰণদুন্দুবি শদিয়াৰ পৰা ধুবুৰীলৈকে আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা 19ৰ লোকসভা নিৰ্বাচনৰ ফাইনেলৰ পূৰ্বেই ছেমি ফাইনেল হিচাপে বিবেচিত হৈছে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন নতুন পঞ্চায়তী আইনৰ অধীনত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ভিন্ন তৎপৰতা ভিন্ন কুচকাৱাজ আৰু ৰাজনৈতিক দলৰ ভিন্ন কাম-কাজ শিক্ষাগত অৰ্হতা আৰু দুটা সন্তানৰ নিয়ম বান্ধি দিয়াৰ লগে লগে বহু ৰথী মহাৰথী বঞ্চিত হ'ব লগা হৈছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে দৰঙৰ শ্যামতিলা জিলা পৰিষদত নিৰ্বাচন খেলিবলৈ গৈ তিনিটা সন্তান থকাৰ কাৰণে থমকি ৰ'ব লগা হৈছে AIUDFৰ নেতা নুৰ হুছেইন সেয়েহে ব্যক্ত কৰিলে মনৰ ক্ষোভ মই শ্যামতিলা জিলা পৰিষদৰ AIUDF দলৰ পৰা প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি মই লৈছিলোঁ হঠাৎতেই আমাৰ অসম চৰকাৰে যি দুটাতকৈ অধিক সন্তানৰ যিটো আইন পাছ কৰিলে মই বঞ্চিত হ'লোঁ বিভিন্ন ঠাইৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আৰম্ভ হৈছে বিভিন্ন চেলৰ কাম গহপুৰত 4খন জিলা পৰিষদ 34খন পঞ্চায়ত আৰু 340 গৰাকী পঞ্চায়ত সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু কঁকালত টঙালি বান্ধি বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে কুচকাৱাজ পুৱাৰে পৰা প্ৰাৰ্থিত্ব প্ৰয়াসীসকলে এইদৰে ভিৰ কৰিছে জিলা প্ৰশাসনিক বিষয়াৰ কাৰ্যালয়ত প্ৰপত্ৰ সংগ্ৰহৰ বাবে ইলেকশ্যনৰ ৰাইজে উঠাইছে আৰু 10% মানে জিকা সম্ভাৱ্য আছে মোৰ হেৰিয়াত পোকলাবাৰী পঞ্চায়তত পঞ্চায়ত মন্ত্ৰী নৱ কুমাৰ দলেৰ সমষ্টি বৰ্ষামুখ পঞ্চায়ততো আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ এইবাৰ ৰাইজে উন্নয়নৰ ওপৰত ভিত্তি কৰি দলক নহয় প্ৰাৰ্থীসকলক গুৰুত্ব দি উন্নয়নমুখী কাম-কাজ কৰিব বুলি মন্তব্য কৰিছে এতিয়া আমাৰ যিসকল জনপ্ৰতিনিধি আমি ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠিয়াম এখেতসকল সামাজিকভাৱে দায়বদ্ধশীল প্ৰগতিশীল মনোভাৱৰ হ'ব লাগে আৰু দল সংগঠন ভাষা ভাষী জাতি নিৰ্বিশেষে সকলোকে সমদৃষ্টিৰে চাব পৰা মেণ্টেলিটিত থাকিব লাগিব এয়া হাজোৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ৰ দৃশ্য প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে দলৰ প্ৰাৰ্থিত্ব বিচাৰি মণ্ডল বিজেপিৰ কাৰ্যালয়ত এইদৰেই ভিৰ কৰিছেহি সমষ্টিটোৰ 20খন গাঁও পঞ্চায়তৰ আটাইকেইখন পঞ্চায়ততেই বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি জনাইছে বিজেপিৰ নেতাসকলে কঁকালত টঙালি বান্ধি অকলে যুঁজিবলৈ সাজু হৈছে বিজেপি ইফালে আমগুৰিৰ এইটো অঞ্চলত উন্নয়নহীনতাৰ চানেকি দাঙি ধৰি ৰাইজে এইবাৰ পঞ্চায়ত নিৰ্বাচনত উন্নয়নকে মুখ্য বিষয় হিচাপে লৈ পঞ্চায়ত নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে উন্নয়ন নোহোৱাৰ বাবেই জনপ্ৰতিনিধিসকলৰ প্ৰতি তীব্ৰ ক্ষোভ এই অঞ্চলৰ ৰাইজৰ হাত কজু কৰি ভোট বিচাৰি আহিব আমি আমুকটো কৰিম তামুকটো কৰিম কিন্তু আজি পৰ্যন্ত আমাৰ একো নাই আমি এবাৰ পঞ্চায়ত নিৰ্বাচনত আমি ভাবিছো আমাৰ সুখটো মানুহে আমি কোনো ভোট নিদিওঁ আৰু আমাক ভোট বিচাৰি আহিলেও আমি তেওঁলোকক ভোট কেনভাছ কৰিবলৈ আমি সোমাবলৈ নিদিওঁ গোলাঘাট সমষ্টিৰ গমৰিগুৰি উন্নয়ন খণ্ডৰ অধীনত পঞ্চায়ত এলেকাটোত প্ৰায় সংখ্যক প্ৰাৰ্থিত্ব আগবঢ়াবলগীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছ দলে বিজেপি অগপ আৰু কংগ্ৰেছ কৰ্মীসকলৰ মাজত দেখা গৈছে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক খদমদম নতুন পঞ্চায়তী ৰাজ আইনৰ বাবে শিক্ষাগত অৰ্হতা বহুতৰ বাবে এইবাৰ হেঙাৰ হৈ থিয় হৈছে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ক্ষেত্ৰত সেয়েহে ৰাজ্যৰ চৌদিশে নতুন আইনক কেন্দ্ৰ কৰি মিশ্ৰিত প্ৰতিক্ৰিয়া আইনখন আমি ভালেই লৈছো আমাৰ ৰাইজেও মানে পুৰা হেৰিত লৈছে ভাল আইন ওলাইছে এইখন আমাৰ কাৰণে ভালেই আৰু যিটো অনাময় আঁচনিৰ কথা কৈছে আপোনালোকৰ অনাময় আঁচনি আছে আছে মুঠৰ ওপৰত পঞ্চায়ত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে দল মত নিৰ্বিশেষে পঞ্চায়তৰ প্ৰাৰ্থিত্ব প্ৰয়াসী আৰু